নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভালে আছে। তোমালোকক গণিতৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি আমি এই ভিডিঅ'টোৰ যোগেদি গণিতৰ 10টা MCQ প্ৰশ্ন আলোচনা কৰিম। আশা কৰোঁ ভিডিঅ'খন শেষলৈকে চাব। ইয়াত প্ৰথম এটা আমাৰ 7ত আছে। 7টো কি কৈছে, এক বুঢ়াৰ 9টা তিৰি, 9টা 9টা হল চলি, 9টা 9টা দিলাক কল, চলি কলে কিমান হল। যদি পাৰা এই 7টোৰ উত্তৰ কমেণ্ট বক্সত দিবা আৰু নোৱাৰিলে ভিডিঅ'খন শেষলৈকে চালে নিজে নিজে উত্তৰটো দিব পাৰিবা বুলি আশা কৰিলোঁ। ইয়াত প্ৰথম প্ৰশ্নটো কৈছে, when x to the power 13 plus 1 is divided by x minus 1 then remainder is। যদি আমি x to the power 13 plus 1ক x minus 1 দি ভাগ কৰোঁ তেনেহ'লে ভাগশেষ কিমান থাকে সেইটো আমাক সুধিছে। তো সেইকাৰণে আমাৰ ভাগশেষ উপপাদ্যটো আমাৰ মনত কৰিব লাগিব। তো সেইকাৰণে যিটো দি ভাগ কৰোঁ তাৰ শূন্যটো লাগিব। আমি x minus 1 দি ভাগ কৰিলোঁ, সেইকাৰণে ইয়াৰ শূন্যটো কিমান পাম, আমি 1 পাম। শূন্যটো 1 মানে xৰ ভেলু কিমান পালোঁ, আমি 1 পালোঁ। এই xৰ ভেলু যদি আমি 1 পাওঁ, 1 পাওঁ, এই 1টো ইয়াত বহাই দিলে যিটো মান হ'ব সেইটোৱে হ'ব আমাৰ কি, ৰিমাইণ্ডাৰ। তো x to the power 13, তো xৰ ভেলু আমি 1 পাইছোঁ, 1 to the power 13 plus 1, তো 1ৰ মান 13 কিমান হ'ব, 1 হ'ব আৰু 1 plus 1 কি হ'ব, 2 হ'ব। মানে 2 নম্বৰ কি হ'ব, চি নম্বৰটো হ'ব আমাৰ সঠিক উত্তৰ। 2 আছে আমাৰ চিত, চি নম্বৰ হ'ব সঠিক উত্তৰ। এতিয়া পিছৰ প্ৰশ্নটো কৈছে, 1 root of the equation a x square minus 14x plus 8 equal to 0। মানে a x square minus 14x plus 8 equal to 0 সমীকৰণটোৰ এটা মূল আনটো মূলৰ 4 গুণ হয়, তেনেহ'লে a কিমান। তো এই ক্ষেত্ৰত আমি ধৰি লওঁ যে এটা মূল আমাৰ আলফা, তেনেহ'লে আনটো মূল কি হ'ব, নম্বৰ হ'ব 4 আলফা হ'ব। আৰু ইয়াৰ পৰা দুটা মূলৰ সমষ্টি আমি কি জানো, মাইনাছ বি বাই এ। তো মাইনাছ বি বাই এ মানে কিমান হ'ব, মাইনাছ আৰু মাইনাছ প্লাছ হৈ যাব 14 আৰু এ, এইটো ভেলু এ আছে ইয়াত। তো ইয়াৰ পৰা আমি কি পাম, ইয়াৰ পৰা পাম আমি 5 আলফা ইকুৱেল টু 14 বাই এ। তো ইয়াৰ পৰা আমি যদি 5টো লৈ যাওঁ তেনেহ'লে আলফা ইকুৱেল টু কিমান পাওঁ, 14 বাই 5 এ, 14 বাই 5 এ। এতিয়া আমি জানো যে মূল দুটাৰ গুণফল আলফা ইন্টু 4 আলফা, মূল দুটা ইয়াৰ গুণফল কি হয়, চি বাই এ। চি ইয়াত আছে 8 বাই এ। তো ইয়াৰ পৰা আমি কি পাওঁ, ইয়াৰ পৰা আমি পাওঁ 4 আলফা স্কোয়াৰ ইকুৱেল টু 8 বাই এ। তো 4 দি এইটো কাটিলে কিমান পাম, আমি 2। তো ইয়াৰ পৰা আমি কি পালোঁ, আলফা স্কোয়াৰ ইকুৱেল টু 2 বাই এ। এতিয়া আলফাৰ মানটো আমি প্ৰথমে বাহিৰ কৰি লৈছোঁ, কিমান পাইছোঁ, 14 বাই 5 এ। তো এইটো স্কোয়াৰ ইকুৱেল টু 2 বাই এ। এই আলফাৰ মানটো আমি প্ৰথমে পাইছোঁ, চোৱা ইয়াত লিখা আছে, এই ইয়াত আমি প্ৰথমে বাহিৰ কৰি লৈছোঁ 14 বাই 5 এ। তো সেইটোৱে ইয়াত পুট কৰি দিয়া হ'ল। তো সেইটো ইয়াত পুট কৰি দিলে আমি কি পালোঁ, এইটো 196 বাই 5 স্কোয়াৰ কৰিলে 25 এ স্কোয়াৰ, আৰু ইফালে আমাৰ কি আছে 2 বাই এ। এতিয়া এ স্কোয়াৰ আৰু এটো আমি কাটিব পাৰোঁ, আৰু এই 2 দি এইটো কাটিলে কিমান পাম, 9 2 18, 1 আৰু 2 16। তো 98 বাই 25। আৰু এইটো ইয়াত যি এইটো বাকী থাকিল, আমাৰ এই এইটো যে বাকী থাকিল সেইটো এইফালে গ'লে আমি কি পালোঁ, এৰ ভেলুটো পালোঁ। তো উত্তৰটো কি হ'ব আমাৰ, 98 বাই 25 ইকুৱেল টু এইটো এইফালে কোনো একো নাই, মানে 1 আছে। তো 1 দি 1 পূৰণ কৰিলে কিমান হ'ব, এ হ'ব। তো এ ইকুৱেল টু কিমান পালোঁ আমি, 98 বাই 25।
তো সঠিক উত্তৰ কি হ'ব আমাৰ 98/25 ক'ত আছে এয়া এই নম্বৰটো সঠিক উত্তৰ আশা কৰোঁ বুজি পালে এই নম্বৰটো কি হ'ব সঠিক উত্তৰ হ'ব এতিয়া আমি পিছৰ প্ৰশ্নটো যাওঁ পিছৰ প্ৰশ্নটো কৈছে a + 1/a কিউব ইকুয়াল কিউব নহয় স্কোয়ার ইকুয়াল টু 3 তো ইয়াৰ পৰা আমি কি পাওঁ a + 1/a ইকুয়াল টু √3 পাম আৰু এইটো কি হয় a কিউব প্লাস 1/a কিউব এইটোক আমি লিখিব পাৰোঁ কি লিখিব পাৰোঁ যে a + 1/a কিউব মাইনাস কি লিখিব পাৰোঁ ইয়াৰ মাইনাস 3a প্লাস b এইটো লিখিব পাৰোঁ তো ইয়াৰ পৰা আমি যদি মানবিলাক পুট কৰি দিওঁ পুট কৰি দিলে আমি উত্তৰটো পাই যাম তো কি হ'ব উত্তৰটো এইটো আমাৰ কি হয় √3 কিউব ইনটু এইটো কি হ'ব আমাৰ এইটো কাটিলে a কাটা যাব 3 ইনটু √3 তো ইয়াৰ পৰা আমি পাওঁ কি পাওঁ √3 কিউব √3 কৰিলে কি হয় 3 হ'ব আৰু এইটোতো পালোঁ আমি √3 তো এইটো কাটিলে গ'ল আৰু মাইনাস প্লাসে গ'ল 0 হ'ল তো ইয়াৰ সঠিক উত্তৰ কি হ'ব আমাৰ 0 হ'ব সঠিক উত্তৰ কি হ'ব ইয়াৰ সঠিক উত্তৰ কোনটো হ'ব 0 হ'ব মানে এই নম্বৰটো হ'ব সঠিক উত্তৰ আশা কৰোঁ বুজি পালে তো প্ৰথমে আমি ইয়াৰ পৰা a + 1/a এর ভ্যালুটো পালোঁ √3 আৰু a কিউব + 1/a কিউবটো আমি এনেকৈ লিখিব পাৰোঁ a + 1/a হোল কিউব মাইনাস 3a ইনটু b ইনটু এইটো এনেকৈ লিখিলে মানটো আহি যায় তো ইয়াৰ সঠিক উত্তৰ কি হ'ল আমাৰ সঠিক উত্তৰ হ'ল a নম্বৰটো এতিয়া আমাৰ পিছৰ প্ৰশ্নটো কৈছে যে ত্ৰিভুজৰ তিনিটা এংগেলৰ ভিতৰত b আৰু c এংগেল যোগ কৰিলে 70 b আৰু c যোগ কৰিলে 130 তেনেহলে a এর ভ্যালু কিমান হয় উলিয়াব দিছে তো আমি জানো ত্রিভুজৰ তিনিওটা কোণৰ সমষ্টি 180 ডিগ্ৰী তো a + b + c 180 ডিগ্ৰী তো আমাক লাগে a তো b আৰু c কোণটো বাদ দিলে তো b আৰু c যদি বাদ দিওঁ তেনেহলে আমাৰ হৈ যাব তো এইটোৰ ভ্যালু কিমান হয় আমি জানো a b c কিমান 180 মাইনাস আৰু b c এর ভ্যালু কিমান দি আছে 130 তো কিমান হল 50 তো এর ভ্যালু কিমান হল 50 আশা কৰোঁ বুজি পালে মানে ত্রিভুজৰ তিনিওটা কোণৰ সমষ্টি 180 ডিগ্ৰী তো 180 ডিগ্ৰীৰ পৰা আমি যদি b + c এর ভ্যালুটো যদি মাইনাস করো ইয়াতো b আৰু c মাইনাস যাব তো অকল a থাকিব আৰু ইফালে কি থাকিব আমাৰ 50 তো এর মান কিমান পালো আমি 50 এর মান কিমান পালো 50 আশা কৰোঁ বুজি পালে ইয়াৰ পিছৰ প্ৰশ্নটো কৈছে যদি tan স্কয়ার a + cot স্কয়ার a - sec স্কয়ার a cosec স্কয়ার a ভ্যালু কিমান হ'ব যদি 0 মানে a কোণটো যদি কি লাই কৰে
0তকৈ ডাঙৰ হয় 90তকৈ সৰু হয় তেনেহ'লে এই এক্সপেনশ্যনটোৰ ৰাশিটোৰ মান কিমান হ'ব। তাৰ আমি সকলোৱে জানো 10ক যদি আমি কি কৰোঁ সাইন আৰু কছত কনভাৰ্ট কৰোঁ তেনেহ'লে কি হ'ব সাইন a স্কয়ার a বাই cos স্কয়ার a আৰু এইটোক যদি কনভাৰ্ট কৰোঁ তেনেহ'লে কি হ'ব আমাৰ cos স্কয়ার a বাই sin স্কয়ার a আৰু ইফালে আমি কি পাম মাইনাস 1 বাই sec আছে তেনেহ'লে কি হ'ব 1 বাই cos স্কয়ার a হ'ব আৰু এটো হ'ব 1 বাই sin স্কয়ার a। তো ইয়াৰ পৰা আমি কি পাওঁ এটো যদি আমি লসাগু ললে কি হ'ব আমাৰ sin স্কয়ার a cos স্কয়ার a আৰু এটো হ'ব sin 4a এটো হ'ব প্লাস cos 4a আৰু ইফালে কি হ'ব আমাৰ ইফালে হ'ব মাইনাস 1 বাই sin স্কয়ার a cos স্কয়ার a। আশা কৰো বুজি পালে এইখিনি। এতিয়া যোৱা আমি এটো কি লিখিব পাৰো sin স্কয়ার a প্লাস cos স্কয়ার a এটোক আমি লিখিব পাৰো sin স্কয়ার a প্লাস cos স্কয়ার a হোল স্কয়ার। তো হোল স্কয়ার ইয়াত কি কৰিব লাগিব মাইনাস কি কৰিম আমি মাইনাস কৰিব লাগিব 2 sin স্কয়ার a আৰু cos স্কয়ার a টো মাইনাস কৰিব লাগিব মাইনাস cos স্কয়ার a আৰু নিচত কি আছে আমাৰ sin স্কয়ার a আৰু cos স্কয়ার a। তো ভালকৈ লক্ষ্য কৰিলে আমি গম পাওঁ আৰু ইফালে তো আমাৰ এটো আছেই এটো তো আছে আমাৰ মাইনাস 1 বাই sin স্কয়ার a আৰু cos স্কয়ার a। তো এইটো আমাৰ কি হ'ব sin স্কয়ার a প্লাস cos স্কয়ার a মানে 1 স্কয়ার কৰিলে 1 পাম আৰু এটো হল 1 মাইনাস 1 মিনিট তো ইয়াৰ পৰা আমি এটো পাম এটো পাম 1 স্কয়ার কৰিলে 1 মাইনাস 2 sin স্কয়ার a cos স্কয়ার a আৰু নিচত আছে আমাৰ sin স্কয়ার a আৰু cos স্কয়ার a। তো এটো নিচত সেম আছে তো এটো ডাইরেক্ট আমি ইয়াত মাইনাস কৰি দিব পাৰো 1 তো -1 আৰু +1 কি হয় কাটা যায় আৰু sin স্কয়ার a আৰু cos স্কয়ার a আমি কাটিব পাৰো তো থাকে আমাৰ কিমান -2 কিমান থাকে -2 উত্তৰ কিমান হ'ব -2 তো উত্তৰ আমাৰ কিমান হ'ব ইয়াৰ -2 তো উত্তৰ কিমান হল আমাৰ -2 মানে 2 নম্বৰ হল ইয়াৰ সঠিক উত্তৰ। আশা কৰো বুজি পালে। পিছৰটো কৈছে যে ডিফারেন্স বিটুইন দ্য সার্কমফারেন্স অফ টু সার্কেল ইজ 32 সেন্টিমিটার দেন দ্য রেডিয়াস অফ দ্য স্মলার সার্কেল ইজ 14। তো ধৰি ললো যে বড় যেটো বৃত্ত আছে সেইটোৰ ব্যাসাৰ্ধ r
তো 2 পাই আর -14 তো এইটো কি হল আমাৰ দুটাৰ যেটো পৰিধিৰ পাৰ্থক্য হল কিমান দিছে আমাক 132 তো ইয়াৰ পৰা আমি আৰৰ মানটো লিখিব পাৰিম তো 2 দি এইটো কাটিলে কিমান পাম আমি 6 দুগুণ 12 আৰু 6 দুগুণ 12 66 তো পাইৰ ভ্যালুটো যদি ইফালে যায় তেনেহলে কিমান r ইকুয়াল টু কিমান হ'ব -14 ইকুয়াল টু কি হ'ব এইটো উফালে গলে কিমান হ'ব 66 7 টো ওপৰত যাব আৰু 22 টো নিশ্চত আহিব এটো দি এটো কাটিলে মানে পাইৰ ভ্যালুটো বহাই দিলু 3 পালু তো r ইকুয়াল টু কিমান হ'ব 21 প্লাস 14 মানে 35 মানে সি নম্বৰটো হল সঠিক উত্তৰ আশা কৰো বুজি পালে পিছৰ প্ৰশ্নটো কৈছে the base of the right angle is 9 cm তো আমি জানো যে সমকোণী ত্ৰিভুজৰ কালি হাফ ইনটু ভূমি ইনটু উচ্চতা ইকুয়াল টু 81 তো ইয়াৰ পৰা আমি কিমান পাম তো ইয়াৰ পৰা আমি পাম a is equal to 81 into 2 by 9 9 দি 81 কাটিলে 9 আৰু 9 দুগুণ কিমান 18 তো এইচৰ ভ্যালু আমি কিমান পালো 18 মানে এই নম্বৰ হল আমাৰ সঠিক উত্তৰ এতিয়া পিছৰটো চাও পিছৰটো কি কৈছে আমাক the average speed এটো ডি হ'ব average speed of the bus is 1/3 of the speed of train cover 1125 কিলোমিটার 15 আওয়ার তো এইটো হল আমাৰ ট্ৰেইনৰ স্পিড তো ট্ৰেইনৰ স্পিডৰ 1/3 হৈছে আমাৰ বাছৰ স্পিড 1/3 বাছৰ স্পিড তো বাছখনিয়ে 36 মিনিটত কিমান দূৰ যাব এইটো প্ৰশ্ন তো 36 মিনিটক আমি যদি 4 দিয়ে ভাগ কৰোঁ তেনেহলে ঘণ্টা তো এইটো হল আমাৰ কি এইটো স্পিড বাছৰ স্পিড আৰু এইটো বাছৰ টাইম তো স্পিড ইনটু টাইম ইকুয়াল টু কিমান ডিসটেন্স তো এইটো কৰিলে আমি ডিসটেন্সটো পাই যাম তো কি হ'ব এইটো কৰিলে আমি কিমান পাম 3 দি যদি এইটো কাটো কিমান হ'ব 3 3 গুণ 9 থাকিল কিমান 2 3 7 গুণ থাকিল কিমান 21 15 3 5 15 তো এতিয়া যদি আমি এইটো 15 দি যদি কাটো কিমান পাম 15 2 গুণ 30 আৰু থাকিল কিমান 7 5 15 75 তো এতিয়া 25ক যদি আমি 5 দি কাটো 25ক 5 দি কাটিলে 5 আৰু এইটো 5ক 5 দি কাটিলে 7ক 5 দি কাটিলে 12 12 দি 36ক কাটিলে 3 3 5 গুণ 15 কিলোমিটার তো উত্তৰ কিমান হ'ব আমাৰ 15 কিলোমিটার মানে বি নম্বৰ হ'ব আমাৰ সঠিক উত্তৰ যে পিছৰ প্ৰশ্নটো কৈছে the difference between the compound interest and simple interest of the amount 5000 2 year is 32 তো এইটো আমাৰ শর্টকাট এটা সূত্র আছে যে 2 বছৰৰ কাৰণে যেটো কম্পাউন্ড ইন্টারেস্ট আৰু সিম্পল ইন্টারেস্টৰ পাৰ্থক্য সেইটো কি হয় আমাৰ হয় p into r by 100 square equal to 32 এতিয়া p ভ্যালুটো আমাৰ দিয়া আছে 5000 আৰু এটো স্কয়ার কৰিলে r স্কয়ার আৰু এটো 100 স্কয়ার কৰিলে আমি এটো পাম আৰু ইয়াত কিমান আছে 32 তো ইয়াত 1 2 3 1 2 3 কাটিলু তো এতিয়া আমি r ভ্যালুটো আমাৰ উলিয়াব লাগে তো আমি কি কৰিম এতিয়া এই 10টো ইফালে গলে কি পূৰণ হ'ব আৰু 5টো 5 দি এটো কাটো 5 দি কাটিলে কিমান পাম আমি 2 পাম 2 2 টো ওপৰ গলে কি পূৰণ হ'ব তো r ইকুয়াল টু কিমান পাম আমি এটো তো স্কয়ার তো 1 মিনিট r কিমান পাও তো r স্কয়ার ইকুয়াল টু আমি কিমান পালো
32 × 2 64 কিমান পালোঁ 64 তো আৰৰ ভ্যালু কিমান হ'ব আমাৰ 8% তো আৰৰ ভ্যালু আমি কিমান পালোঁ 8 ক'ত আছে সি নম্বৰ হ'ব আমাৰ সঠিক উত্তৰ লাষ্ট প্ৰশ্নটো হৈছে আমাৰ এ সাম অফ মানি ডাবল ইটসেলফ ইন 3 ইয়াৰ তো কি হৈছে ডাবল হৈছে কিমান বছৰত ডাবল হৈছে 3 বছৰত ডাবল হৈছে তো আমাৰ 16 টাইম হ'বলৈ কিমান বছৰ লাগিব তো 16 টক আমি 2 ৰ কিমান ঘাত হিচাপে লিখিব পাৰোঁ 2 to the power 4 হিচাপে লিখিব পাৰোঁ 16 টক তো ইয়াত যেটো ঘাত হেইটো দি এটোক পূৰণ কৰিলে আমাৰ যেটো ইয়াৰ হেটো ওলাই আহে তো 4 3 গুণ কিমান হ'ব 12 তো ইয়াত 12 বছৰত কি হ'ব 16 গুণ হ'ব তো সঠিক উত্তৰ কি হ'ব আমাৰ বি নম্বৰ হ'ব সঠিক উত্তৰ আশা কৰোঁ বুজি পালে এতিয়া যেটো হাতৰ আছিল হাতৰটো আমাৰ কি আছিল হাতৰটো আছিল আমাৰ কি আছে হাতৰটো এই হাতৰটো আছিল যে এক বুঢ়াৰ 9টা তিৰি কিমান 9টা তিৰি তো 9টা আৰু 9টা কিমান চলি হল 18টা চলি হল আৰু 9টা দিলে কল 9টা দিলে কল মানে কিমানটা কল দিল 18টা কল দিল তো চলি আৰু কলে মিলি কিমানটা হল 18 আৰু 18টা কল 36 তো চলি কলে কিমান হল 36 হল 36 হল আশা কৰোঁ বুজি পালে তো থ্যাঙ্কস ফর ওয়াচিং কিপ লার্নিং বাই